বয়স 18ৰ পৰা 30 এনেকুৱা এটা সময় য'ত আমি বহুত কিবা পাওঁ, বহুত কিবা হেৰুৱাওঁ। বহুতো নতুন মানুহ আমাৰ জীৱনলৈ আহে আৰু বহুত মানুহ হেৰাই যায়। কিন্তু ইট ডাজ নট মেটাৰ তুমি কি পালা, তুমি কি হেৰুৱালা। আমাৰ লগত সদায় কিছুমান নতুন নতুন ঘটনা সংঘটিত হৈ থাকে আৰু যিটো একেবাৰে নেচাৰেল। গতিকে তাৰ পৰা তুমি নতুন কিবা শিকি, নতুন কিবা এচিভ কৰি মোৰ দৰে পিঠিত এটা বেগ লৈ নিজৰ সপোনবোৰ পূৰাবৰ বাবে আগুৱাই যোৱা। প্ৰেমৰ নামত আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গুড মৰ্ণিং, গুড ইভিনিং, গুড নাইট, হাৰে কি কৰি আছা? মানিছোঁ তেওঁ তোমাৰ বাবে ইম্পৰ্টেণ্ট, কিন্তু সেই খেলপথাৰখন, সেই গীটাৰখন, সেই ল'ৰালিৰ বন্ধুকেইজন যাৰ লগত তুমি আবেলিৰ সময়বোৰ পাৰ কৰিছিলা, ক'ত গ'ল তোমাৰ সেই ভাল লগাবোৰ? আমি ভালপোৱাৰ নামত ইমানেই কাৰোবাৰ পিছত লাগি থাকোঁ যে আমাৰ নিজৰ বাবে সময় নাইকিয়া হৈ যায়। বিশ্বাস কৰা বন্ধু, সঁচা ভালপোৱাজনে কেতিয়াও তোমাৰ বেয়া হোৱাটো নিবিচাৰে। সেয়ে তোমাৰ সেই হেৰাই যোৱা প্ৰতিভাবোৰ আকৌ বিচাৰা আৰু যদি নাই, নতুন প্ৰতিভা সৃষ্টি কৰা। আচলতে আমি সুখ দুখৰ পিছত বেছি লাগি থাকোঁ, যাৰ বাবে আমি সময়বোৰ উপভোগ কৰিব পাহৰি যাওঁ। সময়ে দিয়া অভিজ্ঞতাৰ পৰা একো শিকিব নোৱাৰোঁ। তোমাৰ জীৱন যেনেকুৱাই সময় নাহক, তুমি এটি মিঠা হাঁহিৰে আগবাঢ়ি যোৱা। আৰু এই সকলোবোৰ ব্যস্ততাৰ মাজত অলপ সময়ৰ বাবে ওলাই আহা, বিশাল আকাশৰ সৈতে কথা পাতা, বতাহৰ লগত নাচা আৰু নিজক ভাল পাব শিকা। নমস্কাৰ, মই অংকুৰ বৰা। মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।